নমস্কাৰ, মই বিক্ৰম। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আদিবাসী নিউজ টিভি। এই মুহূৰ্তত আদিবাসী নিউজ টিভি চেনেলত ব্ৰেকিং নিউজ যিটো আপোনালোকক দিব বিচাৰিছোঁ যে বৰডুবি SEB যি ইলেক্ট্ৰিচিটি বিলক লৈ পেলাই এক উত্তপ্ত পৰিস্থিতি হৈছে দেওশাল চাহ বাগিচাৰ যি তিনিআলি আছে, তিনিআলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দেওশাল চাহ বাগিচাৰ ৰাইজে ওলাই পেলাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। লগে লগে আপোনালোকক জনাব বিচাৰিছোঁ যে তিনিচুকীয়া জিলাৰ পৰা যি দুলীয়াজান যোৱা যি ঘাইপথ আছে দেওশাল তিনিআলিত যি ৰড ব্লক কৰি পেলাই এই বৰডুবি SEB যি অন্তৰ্গত থকা দেওশাল চাহ বাগিচাৰ প্ৰত্যেকজন ব্যক্তি 40,000 50,000 ইলেক্ট্ৰিক বিল অহাৰ কাৰণে আজি ৰাইজে ওলাই পেলাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ এক দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ এই মুহূৰ্তত আদিবাসী নিউজ টিভি চেনেলৰ প্ৰত্যেকটো দৰ্শকক। লগে লগে আপোনালোকক জনাব বিচাৰিছোঁ যে SEB আৰু লগতে প্ৰশাসনিক বিষয়াই আহি উপস্থিত হৈ এই প্ৰতিবাদী কাৰ্যসূচীস্থলীত আৰু কি ক'লে তেওঁলোকৰ এক ভিজুৱেল এই মুহূৰ্তৰ আদিবাসী নিউজ টিভি দৰ্শকসকলক দেখাবলৈ লৈছোঁ। পাৰ ঘৰত 40-50,000 টকা কেনেকৈ মানুহে দিব? দৰমহা আছে 3,000 4,000 টকা, তেওঁলোক খাব নিদিব। তো সেইকাৰণে আমি ক'লোঁ ইয়াত গাফিলতি হৈছে আমাৰ বিজুলী বিভাগৰ, বৰডুবি SEB যি আছে তেওঁলোকৰ গাফিলতিৰ কাৰণে আমাৰ আজি সাধাৰণ ৰাইজে ভুক্তভোগী হৈছে। গতিকে আমি প্ৰশাসন তথা SEB লগতে চৰকাৰকো আমি আহ্বান জনাব বিচাৰিছোঁ, ইয়াৰ ৰেহাই দিব লাগে। সাধাৰণ ৰাইজক কেনেকৈ দিব? আজি অতদিনে মানুহে পুৰণা মানুহখিনি আগতে চাকি মম জ্বলাই যিহেতু চলি আছিলে, কিন্তু যেতিয়া কাৰেণ্ট লগাই দিয়া হ'ল তাৰপিছৰ পৰা চাকি নাই, কেৰাচিন নাই, কেনেকৈ আজি 3-4 দিন এন্ধাৰত থাকিবলগীয়া হৈছিল। কষ্টত খানা বনাই পঢ়া লিখা হয়, ইমানে অসুবিধাৰ ভুক্তভোগী হ'ল 3-4 দিনত। গতিকে আমি আজি বাধ্যত পৰি ঘণ্টীয়া কাৰ্যসূচী ৰ'দ ব্লক ল'বলৈ বাধ্য হ'লোঁ। আৰু এতিয়া তেওঁলোক SEB যোগেদি আমাক আশ্বাস দিলে যে 10-15 মিনিট ভিতৰত তেওঁলোক কাৰেণ্ট লগাই দিব। আৰু আমাক আশ্বাসো দিছে যে তেওঁলোকৰ যি বিল আহিছে পাৰ ঘৰ প্ৰতি মানুহৰ ঘৰত 50,000 30,000 কাৰোবাৰ 20,000 তেওঁলোক সেইটো ইনষ্টলমেণ্ট ছিষ্টেমত কৰি দিব। কিন্তু তাত আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে এই 50,000 টকা যদি হয় মাহেকত 1,000 টকা এটা ঘৰত মানুহে দিব নোৱাৰিব, কাৰণ তেওঁ দৰমহা পায় 2,000 টকা, মাহেকত দিব 1,000, তো খাব কি আৰু তেওঁলোক চলিব কেনেকৈ? সেইকাৰণে আমি তেওঁলোকৰ যি বিলৰ প্ৰচেছ আছে তাত আমি ৰেহাই কৰিব কৈছোঁ। আমি দাবী জনাইছোঁ তেওঁলোকৰ যি বিলৰ প্ৰচেছটো আপোনালোকে 30% কৰক, 30% যিটো আছে তাত আমাক ইনষ্টলমেণ্ট ৱাইজত ভৰাই দিয়ক। তেতিয়াহে আমি পাৰ ঘৰত 300-400 টকা এটা মাহেকত আমি দিবলগীয়া এটা কেপাচিটি আছে। সেইকাৰণে আমি সেইবিলাক আশ্বাস দিয়াৰ কাৰণে আমি বৰ্তমান আমি বন্ধ কাৰ্যসূচী উঠাই লৈছোঁ। আৰু যদি তেওঁলোক এইটো মানি নলয় তেন্তে আমি ভৱিষ্যত দিনত আকৌ পুনৰবাৰ তেনেকুৱা কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ধন্যবাদ।